কওক হেল্ল' গাইজ আজি পুনৰ আকৌ আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ সেইটো হৈছে চিম্প্লিফিকেশ্যন মই দেখিছোঁ বহুত ষ্টুডেণ্টৰ কি হয় চিম্প্লিফিকেশ্যন কৰোঁতে চিনৰ খেলি মেলি হয় সেয়েহে আপোনালোকৰ আগত এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ তাত মাত্ৰ দুটা অংক কৰিম সেই দুটা অংক যদি আপোনালোকে ভালকৈ চাই অন্ততঃ চিনৰ প্ৰব্লেমটো দূৰ হ'ব বুলি মই আশা কৰিছোঁ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ চিম্প্লিফিকেশ্যন 35 minus 28 plus 55 minus 20 plus 66 এই অংকটোৰ ক্ষেত্ৰত ইয়াত কি আছে কিছুমান সংখ্যা আগত যোগ চিন আছে কিছুমান সংখ্যা আগত বিয়োগ চিন আছে এইটো কেনেকৈ কৰিব এতিয়া 35ৰ পৰা 28 বিয়োগ কৰিব লাগে ইয়াৰ পৰা এইটো 55 যোগ কৰিব লাগে আকৌ এইটো বিয়োগ কৰিব তেনেকৈ কৰি থকা বহুত টাইম লোকচান হ'ব কিন্তু তেনেকুৱা অংকৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিব লাগে তেনেকুৱা অংকৰ ক্ষেত্ৰত আমি কি একে চিন থকা সংখ্যাবিলাক একেফালে নিব লাগে আৰু লাষ্টত তাৰ পৰা প্লাছ মাইনাছ কৰি আমি মানে ৰিজাল্টটো উলিয়াব পাৰোঁ ঠিক আছে এতিয়া কৰি চাওঁ 35ৰ কি চিন আছে একো চিন নাই মানে তাক প্লাছ চিন দিয়া হয় ইয়াৰ আগত একো চিন নাই সেইকাৰণে প্লাছ চিন ধৰিব লাগে আৰু প্লাছ ক'ত আছে 55ৰ ক'ত আছে তাক ওচৰলৈ আনিলোঁ 50 আৰু ক'ত আছে 66 তাক আনিলোঁ ওচৰলৈ এইটো হৈ প্লাছৰ ক্ষেত্ৰত হৈ গ'ল এতিয়া মাইনাছ ক'ত আছে মাইনাছ 28 আছে তাক আনিলোঁ আৰু মাইনাছ 20 এতিয়া চব সজাই হৈ গ'ল এতিয়া আকৌ কৰিম এতিয়া প্লাছ চিন ক'ত আছে প্লাছ 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 আছে এই তিনিটা সংখ্যা একে চিন আছে যিবিলাক একে চিন থকা সংখ্যা সেইবিলাক যোগ কৰিব লাগে তাক যোগ কৰি সেইমতে যিটো চিন দিয়ে থাকে সেইটো আগত দি দিব লাগে একে চিন থকা সংখ্যা কি কি প্লাছ 35 প্লাছ 55 প্লাছ 66 প্লাছ চিন আছে এতিয়া যোগ কৰিম আমি 35 55 66 যোগ কৰিলোঁ যোগ কৰিলে 10 ষোল্ল কৰিলে 8 8 14 15 156 হ'ল 156 এতিয়া কি সিহঁতৰ আগত কি চিন আছিলে যোগ চিন আছিলে সেইকাৰণে যোগ চিন দি দিলোঁ ঠিক তেনেদৰে এইটো কৰিম এতিয়া মাইনাছ 28 মাইনাছ 20 এতিয়া একে চিন দুইটা একে চিন থাকিলে যোগ কৰিব লাগে এতিয়া যোগ কৰিম আমি চিনটো এতিয়া নিদিওঁ 20 এতিয়া যোগ কৰোঁ 8 48 হ'ল এই চিনটো কি আছিলে মাইনাছ এতিয়া মাইনাছ চিন দি দিলোঁ মাইনাছ 48 হ'ল এটা একে চিনৰ ক্ষেত্ৰত হৈ গ'ল এতিয়া ইয়াত আছে প্লাছ চিন ইয়াত আছে মাইনাছ চিন এতিয়া বেলেগ বেলেগ চিন হৈ গ'ল বেলেগ বেলেগ চিন থাকিলে কি বিয়োগ কৰে আৰু বিয়োগ কৰি যিটো ৰিজাল্ট পায় তাৰ আগত ৰিজাল্ট পায় সেই ৰিজাল্টটো ডাঙৰটো মতে চিনটো বঢ়ায় এতিয়া 156 পৰা আমি 48 বিয়োগ কৰিম বেলেগ বেলেগ চিনটো বিয়োগ কৰিব লাগিব 156 48 108 হ'ল 108 এতিয়া 108 আগত কি চিন বহিব এই ডাঙৰটো মতে চিনটো পায় ডাঙৰটো কি 156 প্লাছ প্লাছ ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ 156 টকা জমা আৰু 48 টকা ধাৰ মানে যোগ চিন মানে জমা বুলি ধৰিব আপোনালোকে আৰু বিয়োগ চিন হ'লে ধাৰ বুলি ধৰিব ধৰা হ'ল কোনোবা এখন দোকানত 156 টকা ধাৰ জমা আছিলে আপোনাক তেখেতে 48 টকা দি দিলে তেওঁৰ হাতত কিমান জমা থাকিব 108 টকা জমা থাকিব দোকানীজনৰ হাতত কিমান থাকিব 108 টকা জমা থাকিব অৰ্থটো সেইটোৱে হ'ল ঠিক আছে আমি নেক্সট অংক কৰোঁ 12 প্লাছ 13 minus 23 plus 20 minus 21 plus 5 এতিয়া এই অংকটো কৰোঁতে ঠিক তেনেকৈ কৰিব লাগিব যোগৰ সংখ্যাবিলাক যোগৰ ফালে নিব লাগিব আৰু বিয়োগৰখিনি বিয়োগৰ ফালে নিব লাগিব যোগ ক'ত আছে 12 প্লাছ 13 প্লাছ 20 প্লাছ 5 এই যোগৰখিনি হৈ গ'ল এতিয়া বিয়োগখিনি সজাম মাইনাছ 23 মাইনাছ 21 আমি এতিয়া সজাই হৈ গ'ল এতিয়া একে চিন থকা সংখ্যাবিলাক যোগ কৰিম এতিয়া যোগৰখিনি যোগৰ ফালে যোগ কৰোঁ কিমান কৰি চাওঁ প্লাছ 13 25 10 কৰিলে 50 হ'ল এইটো 50 এইটো যোগ আমি যোগ সংখ্যা কৰিছিলোঁ সেইকাৰণে ইয়াৰ আগত যোগ চিন বহি গ'ল এতিয়া মাইনাছৰ ক্ষেত্ৰত কৰিম মাইনাছ কি মাইনাছ 23 মাইনাছ 21 একে চিন আছে যোগ কৰিব লাগিব 23 21 44 এতিয়া চিনটো কি আছে সিহঁতৰ 44 হ'ল চিনটো কি আছে মাইনাছ সেই মাইনাছ চিন বহাই দিব লাগে আগত মাইনাছ 44 এতিয়া কি হ'ল ইয়াৰ আগত প্লাছ চিন হ'ল ইয়াৰ আগত মাইনাছ চিন হ'ল বেলেগ বেলেগ চিন হৈ গ'ল বেলেগ বেলেগ চিন হ'লে কি কৰে বেলেগ চিন হ'লে ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিয়ে ডাঙৰটো কি আছে 50 সৰুটো 44 বিয়োগ কৰিলে কি পাম 6 পাম আৰু 6 আগত কি চিন হ'ব এতিয়া বেলেগ বেলেগ চিন হ'লে কি হয় ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিয়ে আৰু ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো চিন দিয়ে ডাঙৰটো কি চিন প্লাছ চিন আছে প্লাছ দি দিম মানে প্লাছ 6 হৈ গ'ল
ইয়াৰ অৰ্থটো এনেধৰণৰ ভাবিব পাৰে, আপোনাৰ হাতত 50 টকা জমা আছে আৰু কোনোবা এখন দোকানত 44 টকা মানে 44 টকা ধাৰ আছে। এতিয়া 50 টকা যদি তাত দি দিয়ে আপোনাক কেই টকা ঘূৰাই দিব? আপোনাক 100 টকা ঘূৰাই দিব, 100 টকা আপোনাৰ জমা থাকিব, সেইকাৰণে জমাটো কি প্লাছে বুজা হ'ল। ঠিক আছে গাইছ, আপোনালোকে নিশ্চয় কথাটো বুজি পাইছে চিনৰ ক্ষেত্ৰত কেনেকৈ কি হয়। যদি ভাল লাগিছে ভিডিঅ'টো আপোনাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।